সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল আৰু লগতে আমি আজি আহিছোঁ পাৱাগড় টেম্পেলত কি হয় আপোনালোকক দেখুৱাম দেই কিমান ধুনীয়া ভিউ পাহাৰৰ ওপৰত এসব প্ৰকৃতিৰ দৃশ্য মানে মনে বেলেগ হৈ আছে একদম সকলোৱে মিলি পাৱাগড় টেম্পেল চাওঁ নেকি পাৱাগড় টেম্পেল মন্দিৰৰ ওপৰৰ দৃশ্য ৱাও ৰে প্ৰকৃতি কিমান সুন্দৰ এয়া চাওক না পুৰা ৰূপ বহুত ওপৰত ১৮০০ চিৰি আছে বোলে ১৮০০ চিৰি বগাই যাব লাগিব একদম ওপৰলৈ হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে নমস্কাৰ আৰু স্বাগতম জনাই আজিৰ ভিডিঅ'টো মানে পুৱাই আৰম্ভ কৰিলোঁ আৰু এতিয়া বাজিল প্ৰায় ৫:৩০ হ'ল চ' আগতে আপোনালোকক কৈছোঁ যে ১৫ আগষ্টৰ দিনাখন এটা ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে অৱশেষত সেই দিনটো আজি আহি পালে আজি আমাৰ ৰুমৰ সকলো ফেমিলি লগ লাগি যাবলৈ ওলাইছোঁ গুজৰাটৰ এটা বহু পুৰণা মন্দিৰত হাজাৰ বছৰ মানে পুৰণা মন্দিৰত যাবলৈ ওলাইছোঁ মন্দিৰটোৰ নাম হ'ল পাৱাগড় টেম্পেল আৰু পাৱাগড় টেম্পেলটো ক'ত আছে আজি আপোনালোকে জানিবলৈ পাৰিব বৰদৰাৰ পৰা 46 কিলোমিটাৰ দূৰত আছে আৰু শুনিছোঁ মানে চিৰি বগাই যাব লাগে মইতো যোৱা নাই গম নাপাওঁ আজিহে মানে গ'লে গম পাম আৰু হিলছ এলেকা হয় তো আপোনালোকে প্লিজ ভিডিঅ'টো মানে চাব আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মংগল কামনা কৰিলোঁ যাতে আজিৰ মানে ট্ৰেকটো ধুনীয়া হয় আৰু লগতে আজি সকলোকে স্বাধীনতা দিৱসৰ মানে শুভেচ্ছা জনালোঁ তো ঠিক আছে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি হাই ফ্ৰেণ্ডছ আই এম নিৰপেন আৰু আপোনালোকে চাই আছে নেচাৰেল ভ্লগছ এইফালে দেখ পুৱাই মানে পুৰা সকলোৱে ৰেডি হৈ গৈছে আমাৰ জ্যোতি ভাই ল'বা লাগিব নেকি ৰচিলা এইফালে জ্যোতি ভাই পুৰা একদম চেণ্ট লৈ আছে এয়া চাওক এয়া চাওক समझ रहे हो ना আৰু এইফালে আমাৰ দিনো ভাইটি পুৱাই ধুনীয়া এখন চাৰ্ট লগাই লৈছে এয়া হয় দিয়া হাই কৰি দিয়া হাই গৈ আছো আমি পাৱাগড় ক'ত যাম আজি পাৱাগড় মন্দিৰ পাৱাগড় টেম্পেল ঠিক আছে আৰু নিৰ্মল ভাইও পুৱাই এয়া চাওক ধুনীয়া একদম ড্ৰেছ লগাই লৈছে ইমান দিনে নলগায় আৰু এইফালে পুৰা বেগ চেগ ৰেডি কৰি থোৱা হৈছে এয়া চাওক আৰু এইফালে আমি পুৱাই গাড়ীত বহি ল'লোঁ আৰু গাড়ীত বহি লৈ যাত্ৰা কৰিলোঁ পাৱাগড় বুলি এয়া মই পিছত বহিছোঁ আৰু এইফালে আছে আমাৰ বন্ধুবিলাক কোনোবা আগত পিছত বহি গৈ আছে এয়া চাওক চ' গাইজ আমি এতিয়া পাৱাগড়ৰ ফালে মানে মন্দিৰৰ ফালে ভিতৰত সোমাই গৈ আছোঁ সৌ যে গেটখন এৰিলে এয়া চাওক আৰু এই গেটখন যে দেখিছে এই যে গেটখন এৰি আহিলোঁ পিছৰ ফালে পাহাৰৰ ফালে উঠি আছোঁ আমি তাৰমানে অৱশেষত আহি ইয়াতে পাই গ'লোঁ মানে গাড়ী ইয়াতে ৰখিব লাগিব আৰু নাযায় ওপৰলৈ আহি মাৰি দেখোঁ অ' মাই গড কিমান সুন্দৰ ভিউ এয়া চাওক পুৰা একদম প্ৰকৃতিৰ মাজত আছোঁ ৱাও নেচাৰেল প্লেচ আৰু ইহঁতে আহিতো পুৰা একদম ফটোশ্বুট কৰাত পুৰা ব্যস্ত হৈ গ'ল এয়া চাওক না আৰু তো ওপৰলৈ যাবলৈ বাকী আছে বাপৰে বাপ চ' গাইজ অৱশেষত আমি গাড়ীৰ পৰা নামিলোঁ আৰু গাড়ী বহাত আমি খোজকাঢ়ি মানে বহুত দূৰ যাব লাগিব কিমান দূৰ যাব লাগে আপোনালোকে চাই থাকিব দেই বহুত মানুহ ভিৰ আজি ১৫ আগষ্ট হয় ন তো আপোনালোকক দেখাই দি আছোঁ খোজকাঢ়ি যাব লাগিব আৰু আমি এতিয়া খোজকাঢ়ি মানে সকলোৱে ওপৰৰ ফালে গৈ আছোঁ আৰু সৌখন এয়া চাওক না জাতীয় পতাকা হয় এয়া আমাৰ ৰাষ্ট্ৰীয় ফ্লেগ চাওক আমাৰ ভাগ্য ভাল দেই এইফালে ৰাষ্ট্ৰীয় ফ্লেগ লগা আছে এয়া চাওক চ' গাইজ এতিয়া আহিলোঁ আমি মানে মেইন গেটত আহি পালোঁ তো ইয়াৰ পৰা যাব লাগিব চিৰি আছে ১৮০০ চিৰি আছে বোলে ১৮০০ চিৰি বগাই যাব লাগিব একদম ওপৰলৈ সেয়া চাওক মানুহৰ ভিৰ দেখাই দিছোঁ আপোনালোকক আৰু মেইন গেটত কিমান ভিৰ মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আৰু আমি এতিয়া খোজকাঢ়ি মেইন গেটৰ ভিতৰত সোমাই যাম মানে পাহাৰলৈ ওপৰত যাম পাহাৰৰ ওপৰত মা কালী লগ ধৰিবলৈ আমাৰ জয় মা কালী কিমান যে ভিৰ আৰু গেটৰ ভিতৰত সোমোৱা মানুহ চাওক না কিমান যে ভিৰ আৰু এই পাহাৰীয়া এলেকাটো কিহৰ কাৰণে ফেমাছ মই আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ দেই গেটত লিখা আছে শ্ৰী 45 মিনিট এণ্ড শ্ৰী 1800 চিৰি
তাৰ মানে 1800 চিৰি বগাই যাব লাগিব ওপৰলৈ একদম টপত পুৰা আগত গেল না পিছে আৰু এতিয়া আমি যাত্ৰা কৰিলোঁ পাহাৰৰ ওপৰলৈ আৰু এই পাহাৰী এলেকাটো কিহৰ কাৰণে বিখ্যাত জানেনে মা কালী মন্দিৰৰ কাৰণে আৰু সোঁফালে আছে কিবা সৰু সৰু মন্দিৰ দেখাই দিছোঁ আপোনাক এইবিলাক চিৰি বগাই যাব লাগিব একদম ওপৰলৈ আমি সকলোৱে গৈ আছোঁ এইবিলাক সৰু সৰু মন্দিৰ আছে ইয়াতে চাওক কিমান ভিৰ ৱাও কিমান সুবিধা কোনোবা যদি খোজকাঢ়ি যাব নোৱাৰে তেনেহ'লে সৌ ৰফেদি যাব পাৰিব 120 টিকেট হয় একদিনত কিমান হাজাৰ মানুহ যে আহে কোনো মানে ঠিক ঠাকনা নাই একদম হাজাৰ হাজাৰ মানুহ আপোনালোকক সুন্দৰ এটা ভিউ দেখাই দিছোঁ কিমান সুন্দৰ পৰিৱেশ পাহাৰৰ ওপৰত এয়া চাওক একদম মনোমোহা দৃশ্য মনটো যেন প্ৰকৃতিৰ লগত মিলি যায় আৰু মোৰ খোজকাঢ়ি মানে একদম অৱস্থা বেয়া হৈ গৈছে লগৰবোৰে গোটেই গৈছে ক'ত গৈছে মই ক'ব নোৱাৰোঁ মই অকলে পিছত পৰিছোঁ এয়া চাওক মানুহবিলাক গৈয়ে আছে এতিয়াও চ' ফ্ৰেণ্ডছ বাবাঘৰ মন্দিৰ এইকাৰণে কয় মাৰ এইখন মানে পাও ইয়াতে পৰিছে সেইকাৰণে ইয়াক বাবাঘৰ মন্দিৰ বুলি কয় আৰু এইফালে চাওক কিমান ধুনীয়া দৃশ্য পাহাৰৰ ওপৰত একদম পুখুৰী ইয়া চাওক নদী আছে আৰু মেঘবোৰ আমাৰ তলত আমি মেঘৰ ওপৰত আছোঁ একোৱেই দেখা পোৱা নাযায় মেঘবিলাক বহুত তলত আৰু আমি সকলোৰে ওপৰত চ' ফ্ৰেণ্ডছ এতিয়া মানে মেইন মন্দিৰত আহি পাবৰে হ'ল সোঁফালে কিমান ভিৰ ধুনীয়া দৃশ্য মেঘৰ কাৰণে মানে দেখাই পোৱা নাযায় একোৱেই এয়া চাওক কিমান লাইন লাগিব লাগে একদম লাইন লাগিব লাগে ফ্ৰেণ্ডছ অৱশেষত আৰু অলপ সময় গ'লে আমি মেইন মন্দিৰত পাম আপোনালোকক ভিউ দেখাই দিছোঁ আৰু নেক্সট ভিডিঅ' চাবলৈ নাপাহৰিব ফাটাফাটি হ'ব কিয়নো এই যে মন্দিৰটো দেখিছে গোটেই সোণৰ মন্দিৰ হয় এতিয়া সন্মুখত আহি পাইছোঁ আৰু আপোনালোকক কৈছোঁ যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্টত জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো কিন্তু নেক্সট ভিডিঅ' ফাটাফাটি হ'ব ফ্ৰেণ্ডছ একদম মনোমোহা দৃশ্য সোণৰ মন্দিৰ Subscribe now and press the bell icon. Never miss an update.